বাহুবলী নোচোৱাকৈ বাহুবলী 2 নেচাই ঠিক তেনেদৰে প্ৰথম খণ্ড নোচোৱাকৈ দ্বিতীয় খণ্ড নেচাই যাওক চাই লওক Oh, no, 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 no. Master, tuition master, tuition master. Good afternoon, sir. Good afternoon. Bobo. বাৰু ল'ৰাহঁত ঐ কালি দিয়া হোমৱৰ্ক কেইটা কৰিলি নাই ঐ তহঁতৰ কি হ'ল বাকী কেইটা কৰিলি নাই তহঁতি হোমৱৰ্কবোৰ ঐ ৰাহুল তই কৰিলি নাই কৰিলো ছাৰ আচ্ছা ঐ বিবি তই কৰিলি নাই হোমৱৰ্ক ছাৰ কালি মানে কাঁহী বাতিকেইটা ধুই থাকোঁতে নখকেইটা ভাগি থাকিলে ছাৰ কালি বহুত দুখ লাগিলে ছাৰ পঢ়িবলৈ মন নগ'লে শুয়ে থাকিলো মইহে বুজিছো কিমান দুখ লাগিছে মোৰ মৰমৰ নখকেইটা তাৰ দুখ চা ক'ত দুখ লগাব লাগে ক'ত দুখ লগাইছ তই ঐ হৰেশ্বৰ কৰিলি নহয় তই দে দেখুৱা দে কৰিছিলোঁ ছাৰ কিন্তু কি কিন্তু দে দেখুৱা চাওঁ ছাৰ হোমৱৰ্ক কৰা বহীখন ভাইটিয়ে উমলি ফালি পেলালে ছাৰ মূৰ্খ বাহানা নেপালি আৰু তই হা ঐ উস্তাদি তই কৰিলি নাই হোমৱৰ্ক ছাৰ মই আকৌ হোষ্টেলতে থাকোঁ হোমৱৰ্ক আকৌ কেনেকৈ কৰিম তহঁতি মানুহ মাৰিবি কিন্তু দেই তহঁতি হেৰা মহাশয় তুমি আকৌ কৰিলা নাই কৰিলো ছাৰ ভালকৈয়ে কৰিলো বাৰু দেচোন চাওঁ আকৌ সেই কনকলতাৰ নিচিনাকৈ লিখি আনিছ নেকি আকৌ ছাৰ মই লিখি অনা নাই নহয় মই কৰিলোহে মই ঘৰৰ কাম চব কৰিলো ঘৰ সাৰিলো বাচন ধুলো বিচনা পাৰিলো তাৰপৰা বাঢ়ি চোতালো সাৰিলো ছাৰ সেইকাৰণে আপোনাক আমাৰ মায়ে খুব ভাল পাইছে আপুনি মোক ঘৰৰ কাম কৰিবলৈ শিকাইছে যে ইয়াকা জিল কুকুৰ ক'ত যাওঁ তই মাৰক আকৌ কি ঘটিটো কৰিবলৈ মাতকে আপুনিয়াতো কৈছিলে হোমৱৰ্ক মানে ঘৰৰ কাম আপুনি আকৌ বিশ্বাসেই নকৰে মই চব হোমৱৰ্ক কৰিলো বুলি সেইকাৰণে মাক মাতি আনোগৈ এই কুকুৰ হ'ব কৈছো নহয় মূৰ্খটো A few moments later. ঐ তহঁতি মোক বাৰু টিউচন ফিজ কোনে দিলি বাৰু ছাৰ মই দিলোঁ নহয় আপুনি পাহৰিছে নেকি তই দিলি নহয় ন দিলি ন তই দিলি নাই পিছে ফিজ
ছাৰ ময়ো দিলোঁ নহয় দুটাই আপোনাৰ পৰা 200 টকা এটা ঘূৰাই পামহে তই দিলি ন মই পাহৰিছিলোঁ ন তোক 200 টকা এটা দিম দিম বহ ঐ ৰাহুল তই দিলি নাই বাৰু টিউশ্যন ফিজ ছাৰ মানে কি ছাৰ ফিজ দিলি নাই সেইটো সুধিছোঁ মায়ে মানে পইচাটো দিছিল কিন্তু কি কিন্তু দে তেতিয়াহ'লে মানে ছাৰ কালি পইচাটো দিছিল 3 পাতি খেলি হাৰি থাকিলো নহয় খালি তহঁতি খালি আৰু দেই ছাৰ আপুনি টেনশ্যনেই ল'ব নালাগে নেক্সট বাৰ আকৌ বহি দিম পইচা ডাবুল হৈ যাব তেতিয়া দি দিম নহয় ছাৰ কুকুৰ চাল্লা তই কিয় পে কৰি আছ বাবু ছাৰ কালি পিতায়ে সুৰপানী খাবলৈ মাইকে মোকে মাৰি আকৌ পইচাকেইটা লৈ গ'ল ছাৰ হ'ব দে বাবুল পাছত লাহে ধীৰে দি থাকিবি দেই তোৰ কি হ'ল উস্তাদি তই কেলে দিয়া নাই ছাৰ মই তাৰমানে অলপ ওপৰৰ মালটো সেইকাৰণে 300 টকা দিবলৈ মোৰ অলপ হেৰি লাগে অ' ছাৰ কি হেৰি লাগে তোৰ সেইকাৰণে 6-7 মাহৰ পইচাটো একেলগে দিম বুলি ভাবিছোঁ ছাৰ বেয়া হ'ব নেকি খালি দেই তহঁতি মোক খালি আৰু তহঁতক নোৱাৰিছোঁ আৰু মই কি কৰা কৰিছা কৰো তহঁতি যাওঁগে আৰু মই এতিয়া